নমস্কাৰ বিকাশৰ বাবে এটা পষেক শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি লখিমপুৰ জিলাৰ জংকী পানৈ ক্ষেত্ৰত আয়োজিত বিশেষ কাৰ্যসূচীৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে অসম চৰকাৰে দুটা পৰ্যায়ত আয়োজিত কৰা বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লখিমপুৰ জিলাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰিব, লগতে নিৰ্মাণ সম্পূৰ্ণ প্ৰকল্পসমূহ লখিমপুৰবাসীৰ বাবে আগবঢ়াব। আজি এই অনুষ্ঠানত লগতে উপস্থিত আছে মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা মহোদয়, মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়, মাননীয় স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত মহোদয়, মাননীয় শক্তি মন্ত্ৰী শ্ৰীযুত নন্দিতা বৰদোচা বাইদেউ, সন্মানীয় সাংসদ লখিমপুৰ শ্ৰীযুত প্ৰদান বৰুৱা মহোদয়, সন্মানীয় বিধায়ক শ্ৰীযুত নৱ কুমাৰ দৰেদেৱ, শ্ৰীযুত মানৱ ডেকাদেৱ, ডক্টৰ অমিয় কুমাৰ ভূঞাদেৱ, মঞ্চত উপস্থিত বিশিষ্ট অতিথিসকল আৰু শ্ৰদ্ধাৰ দৰ্শকবৃন্দ। আমাৰ মাজত সন্মানীয় বিধায়ক ভুৱন গোস্বামী তেখেতকো সম্ভাষণ জনাইছো। গুমৰাগ নৃত্যৰে আমি আমাৰ আজিৰ এই কাৰ্যসূচী আগবঢ়াই দিব বিচাৰিছো। জংকী পানৈ মিচিং কৃষ্টিৰ দল গুণাগুণিয়ে তেওঁলোকে পৰিৱেশন কৰিব গুমৰাগ নৃত্য। আজি যদি যুৱক যুৱতীয়ে তেওঁলোকৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰাব খোজে, চৰকাৰী অফিচত যাব নালাগে, ঘৰৰ পৰাই কম্পিউটাৰৰ জৰিয়তে নিজৰ নাম ৰেজিষ্টাৰ কৰিব পৰাই তেওঁ ট্ৰেড লাইচেন্স পাব পাৰে। আমাৰ প্ৰচেষ্টা হ'ল যে 2026 চনৰ ভিতৰত আমি এনেকুৱা এখন চৰকাৰ নিৰ্মাণ কৰিব খুজিছো যাতে কোনো মানুহে চৰকাৰৰ তাত যাব নালাগে, ঘৰৰ পৰাই কম্পিউটাৰেৰে চৰকাৰৰ সকলো সেৱা লাভ কৰিব পাৰে।